সো হেল্ল' গাইজ, হোৱাটছআপ, ফেচবুক আৰু ইনষ্টাগ্ৰামত আকৌ এটা নতুন ট্ৰেণ্ডিং চলিছে যে এনেকুৱা ধৰণৰ ফটো আপোনালোকে কাৰ্টুন আকাৰত বনাই ষ্টেটাছ দিয়া বা হোৱাটছআপত ষ্টৰি দিয়া বা ফেচবুকত দিয়া বা ইনষ্টাত দিয়া চ' এনেকুৱা এটা ট্ৰেণ্ড চলি আছে। গতিকে আজিৰ ভিডিঅ'টোত আমি জানিম এনেকুৱা কাৰ্টুনৰ দৰে পিকচাৰবোৰ কেনেকৈ বনাব। গতিকে এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰক। গতিকে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' প্ৰথমতে আমি এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব। এপ্লিকেশ্যনটোৰ নাম হৈছে টুনেপ। আমি প্লে ষ্ট'ৰত গৈ টুনেপ বুলি চাৰ্চ কৰিম। চাৰ্চ কৰাৰ পাছত টুনেপ এনেকৈ এপ্লিকেশ্যনটো ওলাব। মই অলৰেডি ইনষ্টল কৰা আছে, চ' অ'পেন ওলাইছে। আপোনালোকৰ ইনষ্টল হ'ব, তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছত আপোনালোকৰ যেতিয়া ইনষ্টল হ'ব তাত অ'পেন কৰিব। অ'পেন কৰাৰ পাছত আপোনালোকে ফটো এখন চিলেক্ট কৰিব লাগিব। যিখন ফটো আপোনাৰ ফটোখন বা আপুনি যিখন ফটো এডিট কৰিব বিচাৰিছে সেই ফটোখন চিলেক্ট কৰিব। ফেচখন ভালকৈ আপোনাৰ মুখখন যিখন বনাব বিচাৰিছে সেইখন ভালকৈ আইডেণ্টিফাই হোৱাকৈ। গতিকে ইয়াৰ পৰা যিকোনো ফটো এখন চিলেক্ট কৰক। চিলেক্ট কৰাৰ পাছত আপোনাৰ মুখখন এনেকৈ যিখন ফেচ আছে সেইখন ক্ৰপ কৰিবলৈ দিব। ক্ৰপ কৰিব। ক্ৰপ কৰাৰ পাছত আপোনালোকে অ'কেত ক্লিক কৰিব। অ'কেত ক্লিক কৰাৰ পাছত এনেকৈ আহিছে, দেখুৱাইছে উই আৰ ড্ৰয়িং ইয়ৰ কাৰ্টুন। এইটো প্ৰচেছিং দেখাই আছে। অকণমান দেৰি আপোনালোকে এনেকৈ থাকিবলৈ দিব। তাৰপিছত দেখিছে আমাৰ কাৰ্টুন যিখন ফটো আছিলে সেইখন কাৰ্টুন পিকচাৰটো হৈ গৈছে। গতিকে ইয়াত ওপৰত এটা অপশ্যন আছে, তাত টিপি দিব। টিপি দিয়াৰ পাছত এইটো এড আহিছে, এইটো আপোনালোকে স্কিপ কৰিব। স্কিপ কৰাৰ পাছত দেখিবলৈ পাইছে তলত কিছুমান ষ্টাইল আছে। এই ষ্টাইলবোৰ আপোনালোকে এপ্লাই কৰিব লাগিব। আমি এতিয়া যিটো বনাব বিচাৰিছোঁ যিটো 2 নম্বৰ ষ্টাইল, সেইটোত আমি বনাব লাগিব। গতিকে সেইটো বনাবলৈ হ'লে আমি এতিয়া যিখন ফটো আছে সেইখন কাটিব লাগিব। কাটিবৰ কাৰণে আমি ওপৰত তাত ক্লিক কৰিম। তাৰপিছত আমি দিছে থিকনেছ আৰু ব্লাৰ, এইটো আমি নিজৰ জোখত তুলি ল'ম আৰু ৰবৰডালে এনেকৈ আমি যিখন অংশ নালাগে আমি সেইখন আঁতৰাই ল'ম। আমি অৰ্থাৎ ডিঙিটোৰ পৰা আমি ওপৰখন থৈ দিম। মই যিখন ফটো লৈছিলোঁ সেইখন অলৰেডি কটা হৈছে। গতিকে এনেকৈ কাটি হোৱাৰ পাছত আপোনালোকে এপ্লাইত ক্লিক কৰিব। এপ্লাইত ক্লিক কৰা দেখিছে। তাৰপৰা এনেকৈ ফটোখন আপোনাৰ তাত খুৱাই দিব। যিকোনো কাৰ্টুন ছবি আছে আপোনালোকে তাত ধুনীয়াকৈ এডজাষ্ট কৰিব ডিঙিটো। ধুনীয়াকৈ এডজাষ্ট কৰি ল'ব আপোনালোকে নিজৰ জোখত। গতিকে ইয়াৰ পাছত আপোনালোকে এপ্লাইত ক্লিক নকৰিব বা আৰু ছেভো নকৰিব। গতিকে যদি আমি ছেভ কৰোঁ তেতিয়া আমাৰ ফটোৰ কোৱালিটিটো কমি যায়। গতিকে আমি সেইকাৰণে আমি ইয়াত এটা স্ক্ৰীনশ্বট ৰাখি ল'ম। স্ক্ৰীনশ্বট ৰাখি ল'ম। স্ক্ৰীনশ্বটটো আপোনালোকে ৰাখি ল'ব। ৰাখি লোৱাৰ পিছত এইটো আপোনালোকে অলৰেডি স্ক্ৰীনশ্বটটো গেলাৰীত আছে। এইটো এপ এইটো এপৰ পৰা আপোনালোকে আঁতৰি যাব পাৰে। গতিকে এতিয়া আমি আকৌ পিকচাৰত যাব লাগিব। স্ক্ৰীনশ্বটটো ৰাখি থোৱাৰ পাছত আমি পিকচাৰত অন কৰিম। পিকচাৰত অন কৰাৰ পাছত আমি তাৰপৰা আমি ইমেজখন আনি ল'ম। এই প্লাছ চিনটোত ক্লিক কৰি আমি ইমেজখন আনি ল'ম। ইমেজখন আমাৰ যিখন ইমেজ আছিল সেইখন আমি চিলেক্ট কৰিম। চিলেক্ট কৰাৰ পাছত এনেকৈ আহিছে, আমি এখন ক্ৰপ কৰিম। ক্ৰপ অপশ্যন যাব, ক্ৰপ নিয়ে কৰি ল'ব ক্ৰপ। দেখিছে ক্ৰপ কৰাৰ পাছত এনেকৈ ধুনীয়া কোৱালিটিত আহিছে। ইয়াৰ পাছত আমি ফিট বুলি যিটো অপশ্যন আছে তাত ক্লিক কৰিম। তাত ক্লিক কৰাৰ পাছত আমাৰ যিটো আজিকালি মডাৰ্ণ ফটো এডিটিঙৰ ষ্টাইল আমি তেনেকৈ দি ল'ম। ইয়াৰ পাছত আপোনালোকে ছেভ কৰিব। ইয়াৰ ওপৰত বগা কাৰ্চিনডাল তাত ক্লিক কৰিব। এইটো এড আহিছে, এইটো স্কিপ কৰিব। তাৰপিছত আপোনালোকে ছেভ কৰিব। গতিকে আমাৰ ফটোখন ছেভ হৈ গ'ল, অলৰেডি ছেভ হৈ গ'ল। গতিকে এনেকৈ আপোনালোকে এইখন যিখন ভাইৰেল ফটো হৈছে সেইখন আপোনালোকে এডিট কৰিব পাৰে। আমি ফটোখন যদি চাওঁ, এতিয়া আমাৰ ফটোখন এইখন।
সকলোকে ধন্যবাদ জনাইছোঁ ভিডিঅ'টো চোৱাৰ কাৰণে। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব।